হেল্ল' গাইজ, কি খবৰ? আজি আন এটা ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আৰু আজি মই মাজুলীৰ ৰাণাপাৰ সত্ৰ পুখুৰী যিভাগ ৰাণাপাৰৰ পুখুৰী বিখ্যাত পুখুৰী বুলি কয়, সেই পুখুৰীভাগৰ ওচৰতে আছোঁ আৰু পুখুৰীভাগতে আছোঁ। চাওক, পুখুৰীভাগৰ এইটো পুখুৰী হয় ৰাণাপাৰৰ। আৰু ৰাণাপাৰৰ পুখুৰীটোত বহুত পদুম ফুলে নধৰা হৈ আছে। আৰু ক'বলৈ গ'লে মাজুলীৰ বিখ্যাত পুখুৰীটো হ'ল ৰাণাপাৰৰ এই পুখুৰী দিব পাৰে। আৰু ইয়াত আমি যাম এতিয়া কমলাবাৰী সত্ৰ চাবলৈ যাম। আৰু গৈ থাকোঁ, ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। এনেকুৱা ধৰণৰ ৰাস্তা পায় ইয়াত, গাঁৱৰ ৰাস্তা যদি গাঁৱৰ ফিল্ড আহে, টাউনীয়া ফিল্ড আহে। তো গাইজ, তাৰ ৰাস্তাবিলাক গাঁৱৰ ফিল্ড হয় আৰু টাউনৰ ফিল্ড হয়। আৰু আমি সত্ৰ পাওঁ অৱস্থাত। তো গাইজ চাই থাকক ভিডিঅ'টো। গাইজ, আমি এতিয়া কমলাবাৰী সত্ৰ পালোহি। ইয়াত দেখিব পাইছে কমলাবাৰী সত্ৰ। আৰু মানে গাইজ এভাগ সত্ৰ নহয়, ইয়াত এভাগ পুখুৰী আছে আৰু ইয়াত নাট্য মন্দিৰটো আছে ৰাস কৰা। আৰু জুবিন দাৰ ইয়াত ফটো লাগি আছে, ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি ফটো লাগি আছে, দেখিব পাইছে। এভাগ পুখুৰী আছে, সেই পুখুৰীভাগ হ'ল কমলাবাৰী সত্ৰ। কৃষ্ণ যিহেতু কৃষ্ণ জন্ম হোৱাৰ পিছত বাসুদেৱে এই পুখুৰীটো দিয়ে লৈ যায়, দৃশ্যটো দেখায়। পুখুৰীভাগ ৰাতি হ'লে বহুত ভাল লাগে, লাইটিং কালেকশ্যন হয়। ৰাস পাতিলে সেই ফণ্ডত থকা হলটোতে দেখুওৱা হয় আৰু কৃষ্ণক পানীত লৈ যায় দৃশ্যটো সেই পুখুৰীটো দেখুওৱা হয়। সত্ৰ হ'ল ইভাগ নাছিলে। তো সত্ৰভাগ দেখিব পাইছে ইয়াত। আৰু ইয়াত চেণ্ডেল খুলি যাব লাগিব। ইয়াত ভিতৰৰ পৰিৱেশটো অলপ দেখাবলৈ গৈ আছোঁ। কৃষ্ণ আৰু ইয়াতে সত্ৰীয়া নৃত্য এভাগ মূৰ্তি আছে গাইজ। তো গাইজ, এয়া হ'ল অতিথিশালা গৃহ। ইয়াত যদি আপুনি থাকি ফ্ৰীকৈ ৰাস চাব পাৰিব, অতিথিশালা গৃহ। ভিতৰৰ ভাগ এয়া মণিকূট ভাগ। তো কমলাবাৰী সত্ৰ আৰু দেখাবলগীয়া একো বস্তুৱেই নাই, কিন্তু অলপ আপোনালোকক উঠাই দিলোঁ গাইজ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। তো গাইজ, এই কোণাকেইটাতে ফটো চটো উঠি আছে দেখিছে। আৰু ইয়াত ফটো মাৰিবৰ কাৰণে ভাল ফুল চুল আছে। তো এভাগ সৰ্প হ'ল কালিয়া দমন নদীত কেনেকৈ ৰাখিছে। তো গাইজ, আমি কমলাবাৰী সত্ৰ যিমানখিনি দেখাবলগীয়া আছিল, আৰু আমি আহি পেলাই অকণমান এইকণতে ৰৈছোঁ। তো ভিউ এটা দেখাম বুলি ভাবিলোঁ আপোনালোককো। নিজেও এপাক চাওঁ আৰু আপোনালোককো দেখাওঁ ভিউটো। আৰু ৰাতিলৈ আজি ৰাস চাম। কালিও চালোঁ, তো কালি ভিডিঅ' কৰিবলৈ নহয় ৰাসৰ। তো গাইজ, আজি ৰাতি গৈ আছিলোঁ লোকেল ৰাস চাবলৈ। তো আপোনালোককো দেখাম। আৰু এটা আমি ভিউ পইণ্ট লৈ লওঁ। দেখিছে কিমান ভাল লাগিছে আকাশখন। এতিয়া আমি ৰাসলৈ ওলাবলৈ লৈছোঁ ইয়াত। আৰু এতিয়া বাজিছে 8:03। তো আমাৰ ৰাসলৈ বুলি ওলাইছে। তো আহিছে আমাৰ মাধৱদেৱ ফাৰ্ষ্ট টাইম ৰাস চাব, আৰু সেইটো কাৰণে মিচিকে হাঁহি মাৰিছে। আৰু আমি কাইলৈ সোনকালে ঘৰমুৱা হ'ব লাগিব ৰাতিপুৱা 5টাতে। সেইটো কাৰণে ৰাস চাই ঘূৰি আহিব লাগিব। পিছলৈ কি হয়, ই ৰাসলৈ ওলাইছে দেখিছে, ভেণ্টি বেগ লৈ পেলাই। তো ৰাসত গৈ কেনেকুৱা কি হয় দেখাই আছোঁ গাইজ। তো গাইজ, আমি ৰাসৰ হলত পাইছোঁহি। আৰু বিশেষকৈ ইয়াত আছে সূৰ্যোধন আঞ্চলিক সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু পহুমৰা নাথ গাঁও তিনিআলি। এয়া তো ইয়াৰ ৰাস চাব ভিতৰৰ পৰিৱেশটো এটা দেখাই দিওঁ। তো যদি গাইজ, আমি যদি ফাৰ্ষ্ট আহি পাওঁ ন, তো আমাৰ জুবিন দা মৰমৰ। আৰু জুবিন দাই দেখিছে, জুবিন দা ফটো লাগি আছে। আৰু শ্ৰদ্ধাঞ্জলি, গভীৰ শ্ৰদ্ধাঞ্জলি দেখিছে। জুবিন দা ধুনীয়াকৈ সমাধিস্থল বনাই দিছে, লাইটিং এয়া দেখিবলৈ পাইছে গাইজ। আৰু ভিতৰৰ মেকআপ ঘৰটো দেখাবলৈ গৈছোঁ। বোলো ফাৰ্ষ্ট সোমাই পাওঁ নহয়, মেকআপ ঘৰটো পাৰিম। আৰু মেকআপৰ স্থলী ঘৰটো দেখাই দিছোঁ অলপ। গাইজ, ধুনীয়াকৈ মেকআপ কৰি আছে। আৰু আমি চাবলৈ গৈছিলোঁ মেকআপ। আৰু ড্ৰেছ ধুনীয়াকৈ পিন্ধাইছে, মুখাও পিন্ধাইছে ইয়াত। কি ধুনীয়া লাগিছে গাইজ। গাইজ, আমি ৰাসৰ হলত সোমালোঁ, এনেকৈ ৰাস চাই আছোঁ গাইজ। চাই থাকক। তো গাইজ, কৃষ্ণৰ জন্ম হোৱাৰ পিছতে এনেকৈ বাসুদেৱে লৈ গৈছিল নন্দ আৰু যশোদাৰ ওচৰলৈ।
আৰু নাগে কৃষ্ণক ৰক্ষা কৰিছিল আগত কাছৰ দেখিছে গাইজ আৰু সেই দৃশ্যটো যমুনাৰ যিখন নদী হয় সেই নদীখনৰ দৃশ্যটো সেই পুখুৰীটোত দেখুওৱা হৈছে। ইটোৰ পিছত এনেকৈ সিটো সন্তান দলি মাৰি দিলে কংসই দৈৱ কিবা কাহি অষ্টম সন্তান জন্ম হ'ল কৃষ্ণ ভগৱান। তো গাইজ এয়া হ'ল বকাসুৰ দেখিছে আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰি। তো গাইজ এয়া হৈছে কুটনা দৃশ্য। তো গাইজ এনেদৰে এইটো পিছত সেইটো দৃশ্য ওলালে আৰু আমি সোনকালে ঘৰমুৱা হ'ব লাগিব কালি ৰাতিপুৱা 5টাতে। সেইটো কাৰণে আমি কৃষ্ণ দৃশ্যটো চাই সোনকালে ঘৰলৈ যাব লাগিব। তো গাইজ আমি ৰাতিপুৱা এয়া দেখিছে কুঁৱলী কিমান। তো 5টাতে উঠিলোঁ, উঠি মেলি গা ধুই 6:30 বজাত আমি পেহী ঘৰৰ পৰা ওলাই দিলোঁ। তো এয়া দেখিছে কিমান কুঁৱলী পৰিছে। তো কুঁৱলীৰ পৰা যাব পৰা নাই, ঠাণ্ডা আৰু তো দেখিছে মোক চব তিতি গৈছেগৈ চুলি তুলি। আমি ফেৰীঘাটত পাওঁ অৱস্থা। তো গাইজ আমি ফেৰীঘাটত ৰখি আছোঁ আৰু ফেৰী সমাগম বহুত ভিৰ হৈছে। তো যাব আজি মানুহখিনি যাবলগীয়া ন ঘৰলৈতো যাব, কালি ৰাসটো এদাই হ'ল। তো আজি কালি ৰাস
অন্তিম নিশা ৰাস আছিলে, সেইটো কাৰণে আজিতো মাজুলী বহুতখিনি মানুহ এইপাৰৰ পৰা ইপাৰলৈ যাবলৈ গাড়ী ভিৰ দেখিছে। আৰু আমাৰ এজনে ষ্টাৰ্ট দিলেই, তো লেটছ গ' এজন এজনকৈ ফেৰীত। তো গাইছ এতিয়া বহুত কুঁৱলীও পৰিছে দেখিব পাইছে গাইছ, আৰু বহুত মানুহ সমাগম ভিৰ আছে। তো মাজুলীৰ ৰাসটো দেখালোঁ, আৰু কেনেকুৱা হ'ল ভিডিঅ'টো চাই জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো বাই বাই, লেটছ গ'। তো আন এটা ভিডিঅ' দি মাজেদি আকৌ লগ পাইছোঁ।